নমস্কাৰ বন্ধুসকল, মই পবিত্ৰ মোৰ ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আমি আজি আলোচনা কৰিম যে বেলেগে কথা পাতি থাকিলে তাৰ কথাটো কেনেকৈ শুনিব। বেলেগে যদি ফোনত কথা পাতি থাকে সেই কলটো ফৰৱাৰ্ডিং কৰি কেনেকৈ শুনিব, আপুনি গম নোপোৱাকৈ কেনেকৈ শুনিব। এইটোৱে আজি আমি আলোচনা কৰিম। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কওঁ, যদি মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বন্ধুসকল, তেতিয়াহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথমে আপুনি আপোনাৰ ফোন উলিয়াই লওক। ইয়াত মাৰিব যে *******, তাৰপিছত ডাইল কৰক। আপুনি কাৰ কল শুনিব বিচাৰে, আপোনাৰ ফ্ৰেণ্ডৰ নে আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ নে আপোনাৰ মাৰ নে কাৰ শুনিব বিচাৰে। ইয়াত মই শুনিব বিচাৰিম লগৰ এজনৰ। ডাইল কৰক। কল ফৰৱাৰ্ডিং IMS উইথ এক্সপেকশ্যন তো হৈ গ'ল। এতিয়া শুনিব পাৰিব আপুনি। আপোনালোকে ভাবিছে চাগে আৰু ডিছকানেক্ট কেনেকৈ কৰিব। ডিছকানেক্ট কৰিবলৈ শিকাই দিছোঁ। ###002# কল কৰক, ৱেইটিং কৰক। ডিছকানেক্ট হৈ গ'ল। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে? যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বন্ধুসকল, এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লওক। পিছলৈ হয়তো ইয়াতকৈ নতুন ভাল ইয়াতকৈ ইণ্টাৰেষ্টিং ভাল টেকনিকেল ভিডিঅ' চাবলৈ পায়। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বন্ধুসকল, মই পবিত্ৰ আন এটা ভিডিঅ'তে আপোনালোকক নিশ্চয় লগ পাম।